ইফালে যায় ন আমি গৈছিলেই না আমি ৰাস্তা ভুল হ'ল বোলো এইফালে দিয়ে নেকি অঁ ঠিক আছে দিয়ক ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল কমলছ ভ্লগ আৰু এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ গম পাব অলপ পিছত অলপ আগতে ধুমুহা বৰষুণ গ'ল গতিকে অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ আছে আমি ৰাস্তাটো অলপ ভুল কৰিছিলোঁ আমি বহুত আগফালে গুচি গৈছিলোঁ এতিয়া আকৌ আমি ৰিটাৰ্ণ হ'লোঁ বেলপাৰা ইফালে যায় ন হয় নেকি অঁ দিয়ক কোনফাল দিয়ে এইফালে দি যায় ন কোনফালেদি গৈ আছোঁ আমি পথাৰে পথাৰে এই আমি পথাৰেদি নমাই দিলোঁ আমাৰ বাইকখন এতিয়া আমি যাম পথাৰে পথাৰে পথাৰৰ মাজে মাজে চলাম এয়া মই আছোঁ ক'ত আপোনালোকে দেখা পাইছে মই আছোঁ এয়া সূৰ্যমুখী ফুলৰ খেতিৰ মাজত বাগান অৱশেষত আপোনালোকক আমি যি ঠাইলৈ আহিম বুলি কৈছিলোঁ সেই ঠাইলৈ এই দেখা পাইছে যে সূৰ্যমুখী ফুলৰ কি ধুনীয়া এইখন বাগান অৱস্থিত বন্দাপাৰা বুলি কয় বন্দাপাৰা মাছপাৰা বকৰ পৰা প্ৰায় আপোনাৰ 20 কিলোমিটাৰমান হ'ব এই যে সূৰ্যমুখী ফুলৰ খেতি কৰিছে ইয়াৰ পৰা আপোনালোকে জানে যে বিভিন্ন ধৰণৰ তেল বা অন্য কিছুমান বস্তু ইয়াৰ পৰা উৎপাদন কৰা হয় গতিকে এই খেতি কৰি ইয়াৰ যিসকল নিবনুৱা মানুহ আছে তেওঁলোকে এইখন খেতি কৰি ইয়াৰ পৰা স্বাৱলম্বী হোৱাৰ কাৰণে এটা উপায় অৱলম্বন কৰিছে জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা সূৰ্যমুখী ফুলৰ খেতি দেখিছোঁ এই খেতি চাব আহিবৰ কাৰণে বহুত মনত ইচ্ছা আছিল কিন্তু আহিব পৰা নাছিলোঁ ৰিয়েল লাইফত এনেকুৱা খেতি মই দেখা নাছিলোঁ আৰু সেইকাৰণে আপোনালোকক লৈ আছোঁ এনেকুৱা সূৰ্যমুখী ফুলৰ খেতিৰ মাজলৈ সুন্দৰ দৃশ্য এটা মই দেখাই দিছোঁ আমাৰ মাজত আছে ফুকন ৰাভাদা আৰু এওঁ এই খেতি যে কৰিছে সূৰ্যমুখী ফুলৰ এওঁ ইয়াৰ মালিক গতিকে দাদা ইয়াৰে মানে এইটো কিমান দিন সময় লাগে মানে খেতি কৰিলে ডাঙৰ হোৱাৰ কাৰণে ডাঙৰ হোৱা এতিয়া মাঘতে দিছিলোঁ মাঘৰ পৰা এতিয়া বহাগৰ মাহ মানে আপোনাৰ 3 মাহ সময় লাগে আৰু আচ্ছা ঠিক আছে আৰু আপুনি অকলে গোটেইখিনি চাই আছে অকলে ঠিক আছে আপোনাৰ ঘৰ ইয়াতে মাছপাৰাত ন সূৰ্যমুখী ফুলৰ খেতিটো একচুৱেলি 3 মাহ সময় লাগে 3 মাহৰ ভিতৰত ইয়াৰ মানে যিটো উৎপাদন সেইটো উৎপাদন হয় বিশেষকৈ ফেব্ৰুৱাৰী মাহত ইয়াৰ যিটো আমাৰ বীজ ৰোপণ কৰা হয় বা আপোনাৰ জুন জুলাই মাহতো কৰা হয় আৰু নৱেম্বৰ মাহত 3টা মাহত কৰা হয় আৰু 3টা মাহৰ ভিতৰত ইয়াৰ মানে যিটো বীজ ৰোপণ কাৰ্য মানে ৰোৱা যায় তাৰ পৰা আপোনাৰ 3 মাহৰ ভিতৰত ইয়াৰ যিখিনি আমাৰ উৎপাদন হয় এইখিনি বিক্ৰী কৰিব পৰা যায় আৰু আমাৰ ইয়াৰ যিটো প্ৰচেছ ইয়াৰ খেতিটো কৰাৰ প্ৰচেছ যিটো আমাৰ আলুৰ খেতি দেখিছে আলুৰ খেতিৰ দৰে আপোনাৰ আলুখিনি পুতি দিয়া যায় বীজ ৰোপণ কৰি আৰু এইটো ঠিক তেনেদৰে বীজ ৰোপণ কৰি এইটো খেতিটো কৰা হয় আৰু 3 মাহৰ ভিতৰত সম্পূৰ্ণ ইয়াক বিক্ৰী কৰিব পৰা যায় ইয়ালৈ বহুতখিনি মানুহ আহি আছে আৰু মানুহ হোৱাৰ কাৰণে কিছুমানে কি কৰে ফুলবিলাকৰ মাজত সোমাই গৈছে আৰু ফুলবিলাক নষ্ট হয় তাৰ কাৰণে ইয়াতে এখন চাইনবোৰ্ড এখন মাৰি দিছে মই দেখুৱাই দিছোঁ ইয়াতে লিখা আছে যে অনুগ্ৰহ কৰি ফুলৰ বাগানৰ ভিতৰত নোহোৱাব বহুত কষ্টৰে খেতি কৰা হৈছে গতিকে যিসকল লোকে ইয়ালৈ আহে গতিকে বাগানখনৰ ভিতৰত নোহোৱাব কাৰণ বহুত কষ্ট কৰি এইবিলাক কৰা হৈছে গতিকে আহক একো অনিষ্ট নকৰিব গতিকে যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ